নমস্কাৰ আজি মই আপোনালোকৰ সৈতে জেনেৰেল ষ্টাডি 3 পেপাৰ 4 যিখন সিলেবাস সেই সিলেবাসখনত থকা টপিকবিলাকৰ সাব টপিকসমূহ অকণমান আলোচনা কৰিম বুলি আগবাঢ়িছোঁ আৰু এই সিলেবাসখনত ইণ্ডিয়ান ইকনমি সায়েন্স এণ্ড টেকনলজি বায়োডাইভাৰ্চিটি এনভাইৰনমেণ্ট আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত উল্লেখ আছে গোটেইখিনি টপিক আসলতে এটা ভিডিঅ'তে কভাৰ কৰাটো সম্ভৱ নহয় সেইকাৰণে মই আজিৰ ভিডিঅ'টিত Indian economy যিটো ফাৰ্স্ট টপিক আছে Indian economy and issues relating to planning mobilization of resources growth development and employment সেই টপিকটোৰ ওপৰত আজি অকণমান ডিসকাস কৰিম বুলি আগবাঢ়িছোঁ গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ এই সিলেবাসখনত যিখিনি টপিক দিয়া আছে সেই টপিকখিনি বুজাৰ আগতে আমি কি কৰিম আমাৰ যিবিলাক এনচিইআৰটি আৰু সেবাৰ কিতাপ আছে ক্লাস 6 ৰ পৰা 12 লৈকে সেই কিতাপবিলাক আমি প্ৰথমতে পঢ়িম কাৰণ সেই কিতাপবিলাকত অৰ্থনীতিৰ ওপৰত যিখিনি বেসিক কনসেপ্ট আমাৰ থাকিব লাগে অৰ্থনীতি কি হয় অৰ্থনৈতিক ব্যৱস্থা ভাৰতবৰ্ষত কেনে ধৰণৰ তাৰ উপৰি ইয়াৰ অন্তৰ্গত কিছুমান বিষয় যেনে উৎপাদক উপভোক্তা চাহিদা কাক কয় মুদ্ৰা ব্যৱস্থা কাক কয় বিত্তীয় ব্যৱস্থা কেনে ধৰণৰ আমাৰ তাৰ পিছত আমাৰ বজাৰ ব্যৱস্থা কেনে ধৰণৰ তাৰ পিছত মুদ্ৰাস্ফীতিৰ সৃষ্টি কেনেকৈ হয় আৰু নেশনাল ইনকাম কি হয় এইবিলাক বিভিন্ন ধৰণৰ যিখিনি আমাৰ কনসেপ্ট থাকিব লাগে অৰ্থনীতিৰ ওপৰত সাধাৰণ কিছুমান কথা আমি জানিব লাগে সেই কথাবিলাক আমি এই টপিক কেইটা পঢ়িলে প্ৰথমতে এই টপিক কেইটা যদি পঢ়ো বুজি নাপাওঁ এই টপিক কেইটাৰ ওপৰত যদি পঢ়িবলৈ যাওঁ আমাৰ অকণমান বস্তুখিনি বুজাত কঠিনতা আহিব পাৰে অলপমান বুজাত অসুবিধা হ'ব পাৰে গতিকে এই টপিকবিলাক বুজাৰ আগতে আমি আমাৰ কিতাপবিলাক ফলো কৰিম স্কুলৰ কিতাপবিলাক আৰু তাত থকা অৰ্থনীতিৰ কথাবিলাক পঢ়িম সেইখিনি বেসিক কনসেপ্ট ক্লিয়াৰ হোৱাৰ পিছতহে আমি কি কৰিম আমাৰ এপিএসসিৰ যিখন সিলেবাস আমাক দিছে সেই সিলেবাসখন ফলো কৰিম বাৰু যি কি নহওক এতিয়া মই ইকনমিক ডেভেলপমেন্টৰ আন্ডাৰত যিটো টপিক আছে যিখিনি টপিক আছে আসলতে তাৰে প্ৰথমটো টপিক আজি ভিডিঅ'টিত ডিসকাস কৰিম ইণ্ডিয়ান ইকনমি এণ্ড ইস্যুজ ৰিলেটিং টু প্লানিং mobilization of resources growth development and employment এই টপিকটোৰ ওপৰত আজি আলোচনা কৰিম ভাৰতীয় অৰ্থনীতি আৰু পৰিকল্পনা সম্পদৰ সংগ্ৰহ বৃদ্ধি বা বিকাশ উন্নয়ন আৰু নিয়োগ সম্পৰ্কীয় বিষয় প্ৰথমতে আমি চাম ইণ্ডিয়ান ইকনমি এণ্ড ইস্যুজ ৰিলেটিং টু প্লানিং ইয়াত প্ৰথমতে ঐতিহাসিক কালৰ ভাৰতীয় অৰ্থনীতি চাব লাগিব আমি তাৰ পিছত আমি চাব লাগিব মধ্যযুগীয় ভাৰতৰ অৰ্থনীতি তাৰ পিছত আধুনিক ভাৰতৰ অৰ্থনীতি তাৰ পিছত আমি চাম স্বাধীনতাৰ প্ৰাক্ষণত ভাৰতীয় অৰ্থনীতি নেক্সট পঢ়িম স্বাধীনতাৰ পিছৰ ভাৰতীয় অৰ্থনীতি ইয়াত ব্ৰিটিছ শাসনৰ সময়ত হোৱা বিভিন্ন প্ৰত্যাহ্বান বিশেষকৈ হস্তশিল্পৰ অৱনতি কৃষিখণ্ডৰ অৱনতি দৰিদ্ৰতা বৃদ্ধি নিবনুৱা সমস্যা বৃদ্ধি জনমূৰি আয়ৰ হ্ৰাস দুৰ্বল আন্তঃগাঁথনি ইত্যাদি এই সমস্যাসমূহৰ সমাধান সম্পৰ্কে আমি পঢ়িব পাৰিম তাৰ পিছত আমি পঢ়িব লাগিব নিউ ইকনমিক পলিচি নতুন অৰ্থনৈতিক নীতি ইয়াত উদাৰীকৰণৰ নীতি ব্যক্তিগতকৰণ বিশ্বায়ন এই কেইটা নীতিৰ ওপৰত আমি পঢ়িবলৈ পাম নেক্সট টপিকটো হৈছে ইস্যুজ ৰিলেটিং টু প্লানিং পৰিকল্পনাৰ সৈতে জড়িত বিষয়সমূহ আমি প্ৰথমতে অৰ্থনৈতিক পৰিকল্পনাৰ অৰ্থ জানি ল'ম আৰু ইয়াৰ প্ৰকাৰসমূহ তাৰ পিছত চাম অবজেক্টিভ অফ ইকনমিক প্লানিং ইন ইণ্ডিয়া ভাৰতত অৰ্থনৈতিক পৰিকল্পনাৰ উদ্দেশ্য নেক্সট হিষ্টৰিকেল ইভলিউশ্যন অফ প্লানিং ইন ইণ্ডিয়া ভাৰতত অৰ্থনৈতিক পৰিকল্পনাৰ ঐতিহাসিক বিৱৰ্তন তাৰ পিছত চাম জেনেসিস অফ প্লানিং কমিশ্যন পৰিকল্পনা আয়োগৰ উৎপত্তি ইয়াৰ অন্তৰ্গত বিষয়সমূহ হৈছে ফাংচনছ অফ প্লানিং কমিশ্যন পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী ফ্ৰেমৱৰ্ক অফ প্লানিং কমিশ্যনৰ যিটো গঠন সেইখিনি তাৰ পিছত গ্ৰোথ অফ ইণ্ডিয়ান ইকনমি আণ্ডাৰ দ্য ভেৰিয়াছ 5-year প্লেনছ অফ দ্য প্লানিং কমিশ্যন ইয়াত আমি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে পঢ়িম নেক্সট এনালাইচিছ অফ দ্য ৱৰ্কিং অফ প্লানিং কমিশ্যন পৰিকল্পনা আয়োগৰ কাৰ্যাৱলীৰ ওপৰত বিশ্লেষণ যিটো আমি অলৰেডি এই পইণ্টটোৰ এই যিটো ফাংচন অফ প্লানিং কমিশ্যন ইয়াৰ অন্ততে আমি ইয়াৰ ভিতৰতে পঢ়িব পাৰিম ইয়াত এডভান্টেজ আৰু চ্যালেঞ্জেছৰ এডভান্টেজ অৰ্থাৎ সুবিধাবিলাক আৰু চ্যালেঞ্জেছ মানে প্ৰত্যাহ্বান ইয়াৰ ওপৰত আমি পঢ়িব লাগিব
এই যিখন প্ল্যানিং কমিশন পৰিকল্পনা আয়োগ, এই পৰিকল্পনা আয়োগৰ যেতিয়া কিছুমান প্ৰত্যাহ্বান আহিবলৈ ল'লে, তাৰ পিছত লাহে লাহে নীতি আয়োগ আৰম্ভ হ'ল, নীতি আয়োগৰ উৎপত্তি হ'ল। প্ৰথমতে আমি নীতি আয়োগৰ ফ্ৰেমৱৰ্কটো পঢ়িম, তাৰ গঠন সম্পৰ্কে, তাৰপিছত পাৰফৰ্মেন্স অফ দ্য আয়োগ সিন্স ইটছ ইনচেপশ্যন, আৰম্ভণিৰ পৰা আয়োগৰ কেনেধৰণৰ প্ৰদৰ্শন, মানে আয়োগৰ এই নীতি আয়োগৰ কাম কাজবিলাক কেনেধৰণৰ সেইবিলাক পঢ়িম, আৰু লাষ্ট আমি পঢ়িম ইয়াৰ বিভিন্ন ধৰণৰ সমস্যা আৰু সমাধানসমূহৰ বিষয়ে। নেক্সট টপিকটো হৈছে মবিলাইজেশ্যন অফ ৰিচোৰ্চেছ, সম্পদৰ সংগ্ৰহ। প্ৰথমতে আমি সম্পদৰ সংজ্ঞা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ জানি ল'ম। এতিয়া সচৰাচৰ সম্পদৰ সংজ্ঞা বুলি ক'লে সম্পদ মানে আমি বস্তু বুলি কৈ দিওঁ, কিন্তু অৰ্থনীতিত সম্পদৰ সংজ্ঞা সেইটো নহয়। মানুহো সম্পদ হ'ব পাৰে, যাক মানৱ সম্পদ বুলি কোৱা হয়। গতিকে আমি অৰ্থনীতিত সম্পদৰ সংজ্ঞাটো চাম। তাৰপিছত টাইপছ অফ ৰিচোৰ্চেছ, সম্পদৰ বিভিন্ন প্ৰকাৰ। ইয়াত মই উদাহৰণ দি দিছোঁ আপোনালোকে বুজি পোৱাকৈ, সেই অনুপাতে আপোনালোকে কিতাপৰ পৰা নতুবা গুগলৰ পৰা চাৰ্চ কৰি লৈ চাব। তাৰপিছত আমি পঢ়িম নিড ফৰ মবিলাইজেশ্যন ৰিচোৰ্চ ইন এন ইকনমি, অৰ্থনীতিত সম্পদ সংগ্ৰহৰ প্ৰয়োজনীয়তা। ইয়াৰ ভিতৰত আমি পঢ়িব লাগিব ফাৰ্ষ্টতে ৰিচোৰ্চ মেনেজমেণ্ট ইন ইকনমি, অৰ্থনীতিত সম্পদ ব্যৱস্থাপনা। মবিলাইজেশ্যন অফ নেচাৰেল ৰিচোৰ্চেছ, প্ৰাকৃতিক সম্পদৰ সংগ্ৰহ, আৰু ইয়াৰ লগত সংগতি ৰাখি আমি প্ৰত্যাহ্বানসমূহ বা সমস্যাসমূহ আৰু ইয়াৰ সমাধানৰ উপায়সমূহ পঢ়িম। নেক্সট মবিলাইজেশ্যন অফ হিউমেন ৰিচোৰ্চ, মানৱ সম্পদৰ সংগ্ৰহ আৰু ইয়াৰ প্ৰয়োজনীয়তা পঢ়িম। তাৰপিছত পঢ়িম মবিলাইজেশ্যন অফ ফাইনেন্সিয়েল ৰিচোৰ্চেছ, বিত্তীয় সম্পদৰ সংগ্ৰহ আৰু ইয়াৰ প্ৰয়োজনীয়তা। নেক্সট চ'ৰ্চেছ অফ ৰিচোৰ্চ মবিলাইজেশ্যন ইন ইণ্ডিয়া, ভাৰতত সম্পদ সংগ্ৰহৰ উৎসসমূহ। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই কিদৰে সম্পদ সংগ্ৰহ কৰে সেই বিষয়ে আমি এই পইণ্টটোৰ আণ্ডাৰত পঢ়িব লাগিব। নেক্সট পঢ়িম ৰোল অফ ফিস্কেল পলিচি ইন ৰিচোৰ্চ মবিলাইজেশ্যন, সম্পদ সংগ্ৰহত বিত্তীয় নীতিৰ ভূমিকা। এতিয়া বিত্তীয় নীতিৰ ভূমিকাৰ বিষয়ে চোৱাৰ আগতে আমি ফিস্কেল পলিচি বিত্তীয় নীতি কি হয় সেইটো চাম। তাৰপিছত ইয়াৰ প্ৰয়োজনীয়তা কি, বৈশিষ্ট্যসমূহ আৰু উদাহৰণসমূহ। প্ৰয়োজনীয়তাৰ ভিতৰতে আচলতে এই কথাটো সোমাই থাকিব যে খালি আমি ইয়াত পঢ়িব লাগিব সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত, কাৰণ বিত্তীয় নীতিৰ বিভিন্ন ক্ষেত্ৰত ভূমিকা বেলেগ বেলেগ। আমি ইয়াত কেৱল পঢ়িম সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত বিত্তীয় নীতিৰ ভূমিকা। তাৰপিছত ৰোল অফ টেক্স ইন ৰিচোৰ্চ মবিলাইজেশ্যন, সম্পদ সংগ্ৰহত কৰৰ ভূমিকা কেনেধৰণৰ। তাৰপিছত পঢ়িম ৰোল অফ কেপিটেল ফাইনেন্সিয়েল মাৰ্কেটছ ইন ৰিচোৰ্চ মবিলাইজেশ্যন, সম্পদ সংগ্ৰহত মূলধন বিত্তীয় বজাৰৰ ভূমিকা। নেক্সট ৰোল অফ বেংকছ ইন ৰিচোৰ্চ মবিলাইজেশ্যন, সম্পদ সংগ্ৰহত বেংকিং বা বেংক ব্যৱস্থাৰ ভূমিকা। তাৰপিছত ইছ্যুজ ফেচড ইন ৰিচোৰ্চ মবিলাইজেশ্যন ইন ৰিচেণ্ট টাইমছ, শেহতীয়াকৈ সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে ল'বলগীয়া পদক্ষেপসমূহ। ইয়াত মই দুটা উল্লেখ কৰিছোঁ, এটা ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ ভূমিকা আৰু ৰাজ্যিক বিত্তীয় আয়োগৰ ভূমিকা। এইবিলাকৰ মানে সম্পদ সংগ্ৰহৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এইবিলাকৰ কেনেকুৱা ধৰণৰ পদক্ষেপ সেই বিষয়ে আমি পঢ়িব লাগিব। নেক্সট এটা খুব ইম্পৰ্টেণ্ট টপিক ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। আৰু এই ইকনমিক ডেভেলপমেণ্টৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন APSC পৰীক্ষাবিলাকত আহি থকা দেখা যায়। ফাৰ্ষ্টতে আমি জানি ল'ম ইকনমিক গ্ৰ'থ কি, অৰ্থনৈতিক বৃদ্ধি বা অৰ্থনৈতিক বিকাশ কি হয়। তাৰপিছত জানিম ইকনমিক ডেভেলপমেণ্ট কি, অৰ্থনৈতিক উন্নয়ন কি। নেক্সট ডিফাৰেঞ্চ বিটুইন ইকনমিক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, অৰ্থনৈতিক বৃদ্ধি বা বিকাশ আৰু উন্নয়নৰ মাজত পাৰ্থক্য। তাৰপিছত চাম ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ইকনমিক গ্ৰ'থ, অৰ্থনৈতিক বৃদ্ধিক প্ৰভাৱিত কৰা কাৰকসমূহ। তাৰপিছত ফেক্টৰ্ছ এফেক্টিং ইকনমিক ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়নক প্ৰভাৱিত কৰা কাৰকসমূহ। তাৰপিছত মেজাৰমেণ্ট অফ ইকনমিক ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়নৰ জোখমাক আৰু সূচক। এক্সাম্পল মই ইয়াত দিছোঁ হিউমেন পভাৰ্টি ইণ্ডেক্স, ইনফেণ্ট মৰ্টেলিটি ৰেট, মেটাৰনেল মৰ্টেলিটি ৰেট, হেপিনেছ ইণ্ডেক্স ইত্যাদি। এইবিলাক ইণ্ডিকেটৰ অৰ্থাৎ সূচকৰ বিষয়ে পঢ়িম। লগতে অন্যান্য কিছুমান মেজাৰমেণ্টছ গ্ৰীণ GDP, সেউজীয়া মুঠ ঘৰুৱা উৎপাদন, জেণ্ডাৰ ইনইকুৱেলিটি ইণ্ডেক্স, লিংগ বৈষম্য সূচকাংক, জেণ্ডাৰ ডেভেলপমেণ্ট ইণ্ডেক্স, লিংগ উন্নয়ন সূচকাংক ইত্যাদি বিষয়ে আমি পঢ়িব লাগিব। আৰু এই বস্তুটো প্ৰিলিমছত আহে।
খুব বেছিকৈ আহে আমাৰ হিউম্যান পভাৰ্টি ইনডেক্সৰ ওপৰতো আহে বা বিভিন্ন ধৰণৰ মানে সূচকাংকৰ ওপৰত আমাৰ ভাৰতবৰ্ষৰ স্থান কেনেকুৱা সেইখিনিৰ ওপৰত প্ৰিলিমছত আহে তাৰ পিছত ইম্পৰ্টেন্স অফ ইকনমিক গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ভাৰতবৰ্ষত অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ প্ৰয়োজনীয়তা কি আৰু ইয়াৰ অন্তৰ্গত আমি পঢ়িব লাগিব ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ৰিপৰ্ট বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে আৰু সেইবিলাকৰ ৰিপৰ্টবিলাক আমি চাব লাগিব নেক্সট পঢ়িম লিমিটেশনস অফ জিডিপি জিএনপি জিএনআই অৰ্থাৎ এইবিলাকৰ সীমাবদ্ধতা সম্পৰ্কে পঢ়িব লাগিব তাৰপিছত আমাৰ কিছুমান বস্তুৰ কনসেপ্ট আমাৰ কিছুমান কথাৰ কনসেপ্ট আমাৰ থাকিব লাগিব যেনে ধৰক এইচজিপিআই এমপিআই এইচডিআই পিকিউএলআই জিইএম জিডিআই জিআইআই টিএআই এইবিলাক কনসেপ্ট আমাৰ থাকিব ক্লিয়াৰ হ'ব লাগিব নেক্সট ইস্যুজ ইন ইণ্ডিয়াছ গ্ৰোথ ডেভেলপমেণ্ট এণ্ড এমপ্লয়মেণ্ট ভাৰতৰ বিকাশ উন্নয়ন আৰু নিযুক্তিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা আছে সেইবিলাকক আমি এই টপিকটো আনাত পঢ়িব লাগিব তাৰপিছত সাস্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন তাৰ পিছৰ টপিকটো হৈছে এমপ্লয়মেণ্ট অৰ্থাৎ নিযুক্তি প্ৰথমতে আমি চাম হোৱাট ইজ এমপ্লয়মেণ্ট নিযুক্তি কি হয় why employment is so important কৰ্মসংস্থাপনৰ প্ৰয়োজনীয়তা কি তাৰ পিছত আমি চাম nature and conditions of employment কৰ্মসংস্থাপনৰ প্ৰকৃতি আৰু চৰ্তাৱলীসমূহ নিযুক্তিৰ ক্ষেত্ৰ বিতৰণ area distribution of employment তাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি আমি নিবনুৱা সমস্যাৰ কথাটো পঢ়িব লাগিব unemployment types of unemployment measurement of unemployment ভাৰতত নিবনুৱা সমস্যা নিৰ্ধাৰণৰ মাপকাঠি কিদৰেনো নিবনুৱা সমস্যাটো নিৰ্ধাৰণ কৰা হয় সেইটো তাৰ পিছত causes for unemployment in India ভাৰতবৰ্ষত নিবনুৱাৰ কাৰণসমূহ কি কি মানে আৰু কেনে ধৰণৰ কিহৰ কাৰণে আমাৰ নিবনুৱা সমস্যা বাঢ়ি গৈ আছে সেইখিনি তাৰ পিছত এই নিবনুৱা সমস্যা সমাধানৰ বাবে আৰু এই নিবনুৱা সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰী নীতি আৰু আঁচনিবিলাক কি কি আছে সেইবিলাক আমি চাব লাগিব গতিকে আজিৰ ভিডিঅ'টিত মই এই টপিকটোৰ সাব টপিকসমূহ আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ আৰু পৰৱৰ্তী ভিডিঅ'ত মই ইকনমিক ডেভেলপমেণ্টৰ অন্তৰ্গত মানে ইণ্ডিয়ান ইকনমিৰ অন্তৰ্গত অন্যান্য কিছুমান বিষয় যেনে ইনক্লুচিভ গ্ৰোথ সামগ্ৰিক বিকাশ তাৰপিছত লেণ্ড ফৰ্মছ এগ্ৰিকালচাৰৰ মানে ওপৰত ইৰিগেশ্যন চিষ্টেমৰ ওপৰত তাৰপিছত উদাৰীকৰণ নীতি এনেকুৱা কিছুমান কথা পঢ়িবলগীয়া আছে আপোনালোকৰ সিলেবাসখনত আছে গতিকে পৰৱৰ্তী ভিডিঅ'ত মই সেইসমূহৰ ওপৰত আলোচনা কৰিম আৰু তাৰ পিছত টেকনলজি ক্ৰমান্বয়ভাৱে ক্ৰমে বায়োডাইভাৰ্চিটি এনভাইৰনমেণ্ট সিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰতো মই আলোচনা কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'বিলাক চাব গোটেই ভিডিঅ' চাব আৰু মই ডেসক্ৰিপশন বক্সত ইয়াৰ আগৰ ভিডিঅ'বিলাক GS পেপাৰ GS-1 GS-2 অলৰেডি সিলেবাস আপোনালোকৰ ওচৰলৈ লৈ আহিছিলোঁ গতিকে সেই ভিডিঅ'বিলাকৰ লিংক মই দি ৰাখিম গতিকে সেই লিংকৰ জৰিয়তে গৈ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰিব আৰু পৰৱৰ্তী ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ লৈ আহিম একেদৰে সেই ভিডিঅ'বিলাকো চাব আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকৰ মতামত আগবঢ়াব আজিলৈ ইমানখিনি আছিল ধন্যবাদ